হেডফোনত জুবিনদাৰ গান, হৃদয়ত শান্তি আৰু কেমেৰাত বন্দী হৈ থকা আজিৰ ধুনীয়া ভাইবছ। নমস্কাৰ ৰাইজ, মই গৈ আছোঁ গোলাঘাটলৈ বুলি। আৰু গোলাঘাটত কিয় গৈছোঁ হয়তো আপোনালোকে গম পাইছে। কিছু লোকৰ কথা শুনি মই ভিডিঅ' বনোৱা বন্ধই কৰিম বুলি ভাবিছিলোঁ, কিন্তু আপোনালোকে ইমান বেছি মৰম আৰু আশীৰ্বাদ কৰিলে যে মই ভিডিঅ' বনোৱা এৰিব নোৱাৰিলোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদত মই আজি এইটো স্থানত আছোঁ। কেনেকৈ ভিডিঅ' বনোৱা বন্ধ কৰিম বাৰু আপোনালোকেই কওকচোন। ইমান মৰম আশীৰ্বাদ দিলে আপোনালোকে যে মই এনেকুৱা এখন মঞ্চত থিয় হ'ব পাৰিছোঁ, আপোনালোকৰ সন্মুখত দুই এষাৰ কথা ক'ব পাৰিছোঁ। এইখিনিয়ে মোৰ বাবে বহুত বেছি সৌভাগ্য আৰু প্ৰাপ্তি। কেমেৰাত বন্দী কৰি ৰাখিলোঁ প্ৰতিটো হাঁহি, প্ৰতিটো মুহূৰ্ত আৰু ক্ৰিয়েটৰ লাইফৰ সেই অকৃত্ৰিম অনুভৱবোৰ। নতুন মানুহ, নতুন পৰিৱেশ, অনুষ্ঠানৰ ব্যস্ততা আৰু মৰমেৰে ভৰা আতিথ্য সকলোকে মোৰ হৃদয়ত সাঁচি ৰাখিলোঁ। মোক দিয়াই সন্মানে পুনৰ বুজাই দিলে যে ক্ৰিয়েটৰ লাইফ মানে কেৱল ভিডিঅ' বনোৱাই নহয়, ই হৈছে অনুভৱবোৰক জীৱন্তকৈ সাঁচি ৰখা। অৱশেষত বহু ধুনীয়া স্মৃতি আৰু হৃদয়ত সাঁচি ৰখা মুহূৰ্তবোৰক লগত লৈ ঘৰলৈ বুলি উভতি আহিলোঁ ৰাইজ। আজিলৈ এৰিছোঁ, ধন্যবাদ।